ৰাতিপুৱা মানে এটা বেড নিউজ মানে বহুত দুখৰ বিষয়। মন ভাগি গ'ল ইমান কষ্ট কৰাৰ পিছত যদি এনেকুৱা হয় চবৰে মন ভাগি বহুত টকা লোকচান বুলিয়ে ক'ব লাগিব। অৱস্থাটো কি হৈ গ'ল মানে পৰিস্থিতিটো বহুত বেয়া। গম পাইছে এতিয়া গাহৰি বেমাৰ আহিছে আৰু বেমাৰ মানে বহুত বেয়া লগা পৰিৱেশ হৈ গ'ল মানে চাই লওক এইজনী গাহৰি মৰি থাকিলে আৰু এইজনীও এনেকৈ নোখোৱা নোপোৱাকৈ আছে, এইজনীও যাবগৈ চাগে। এজনী মৰি থাকিলে আৰু মতাটো একে অৱস্থাই হৈ আছে, ইও একে অৱস্থা পৰি আছে, ইও যাবগৈ। ভালেমান পইচা লোকচান হৈ গ'ল। আৰু জীৱনত কাণত ধৰিলোঁ এইবোৰ কাৰোবাৰ নকৰোঁ আৰু বহুত কষ্ট কৰিছিলোঁ। 1 বছৰ কষ্ট এনেই গ'ল। ইমানখিনি পইচা তেহেঁতৰ কাৰণে লগালোঁ, গোটেই পইচাখিনি এনেই গ'ল। ঘৰ চৰ বনাই লৈছিলোঁ, তেহেঁতক ইমান ধুনীয়াকৈ ৰাখিছিলোঁ, চাফ চিকুণ কৰি কিমান কেয়াৰ লৈছিলোঁ। কিন্তু মোৰ ডাউট হ'ল কেইদিনমানৰ আগত মানে দাগ কেইজনীমান আহিছিলে, ইমান পৰিছিলে, সেই দাগকেইজনীয়ে বিয়পাই থৈ গ'ল নেকি। বেয়া লাগে আৰু নেদেখিলোঁ মৰা সময়ত, কিন্তু চাব পাৰে গাহৰিজনী মানে ইয়াত খুন্দা মাৰিলে হপায়, মৰিব সময়ত তাই বহুত কষ্ট পালে হপায়, গোটেই তেজ চেজ ওলাই গ'লগৈ। তাই নাকে তেজ চেজ ওলাই, মুখে এনেকৈ তেজ চেজ ওলাই মৰি গ'ল। চাই লাগিব, গোটেই তেজ পৰি আছে, তেজ চেজ ওলাই গ'ল। গাভিনী হৈ আছিলে। এই চবতকৈ অৱস্থা বেয়া মতাটো আছিলে। মতাটো অলপ সুস্থ হৈ উঠিছিলে, এই ভালেই হৈ আছিলে, সিমান তাই বেয়া নাছিলে গাটো। তাই উঠি ফুৰিছিলে কিন্তু খোৱা নাছিলে, কিন্তু এই আগে গুচি গ'ল গাভিনীৰ কাৰণে। আৰু এইজনীও মাইকী হয়, এইজনীও কি হয় ঠিকান নাই, এইজনীও একে অৱস্থাই হৈ আছে। বেয়া লাগিল। এইটো মতাটোতো ইওতো যাবগৈ, ইও এনেকৈ আছে, কঁপি আছে। ইমান তেহেঁতক ইনজেকশ্যন মৰাৰ পিছতো এয়া অৱস্থা। কেলা জীৱনত কি কৰিম, ইটো কৰিলে ছাকচেছ নহয়, সিটো কৰিলে ইমান কষ্ট কৰাৰ পিছত যদি এনেকুৱা হয়, কি কৰিম জীৱনত। মানে ভগৱানৰ ওপৰতে খং উঠি যায় কেতিয়াবা। কাক কি অন্যায় কৰিলোঁ, ইমান মোক লোকচান কৰি দিছে চব পিনে। যি কামতে হাত দিওঁ প্ৰতিটো কামতে লোকচান। ইমান পপীয়া জীৱন এটা লৈ আহিলোঁ নে, ক'টা কামতে ছাকচেছ হ'ব নোৱাৰোঁ। প্ৰথম চোৱা ঠিকে যায়, ধুনীয়া হৈছিলে, পোৱালিও দিছিলে, আৰু গাহৰিও মোৰ এনেকুৱা নহয় যে সৰু হৈ থাকে, কেতিয়াবা ধুনীয়া ডাঙৰো হয়। আৰু তেনেকৈ মই খুৱাওঁ, পইচা খৰচ কৰোঁ। সাঁচিবলৈ এৰিছিলোঁ, ইহঁতৰ কাৰণে লগাই দিছিলোঁ পইচা। মই যিমানকেইটা দোকানত ওলাই গোটেইকেইটা পইচা ইহঁতৰ কাৰণে লগাই দিছিলোঁ, কিন্তু আজি লগাই হ'ল কি মোৰ। এতিয়া বেয়া লাগে তেনেকৈ। ইমান নিষ্ঠুৰ নে আমাৰ প্ৰতি ভগৱান। হয়তো কাকো ঠগি মগি খোৱা নাই, কাৰো অনিষ্ট কৰি খোৱা নাই, নিজে কষ্ট কৰিছোঁ, নিজে খাইছোঁ, কাকো ডিষ্টাৰ্ব দিবলৈ যোৱা নাই, কাৰো কথা বেয়া কথা ভবা নাই, নিজৰ লগতে সদায় বিজি থাকোঁ। তাৰ উপৰিও ভগৱানে চকু মেলি নাচায়। এয়া পৰিস্থিতি। ইমান ডাঙৰ ডাঙৰ গাহৰি, কুইণ্টেলৰ ওপৰ গাহৰি, এইজনী 1.5 কুইণ্টেলমান হ'ব। এজনী চবচে ডাঙৰ গাহৰি এজনী আছিলে, এইজনী 1 কুইণ্টেল 20 কেজিমান হ'ব। মতাটোৰ 1 কুইণ্টেল 40 কেজিমান হ'ব। এইজনী এতিয়া চ'তৰ লাষ্টত জগিলেগৈ এদিন, এজনী গাহৰি। এয়া অৱস্থা। গোটেই গঁৰাল চল আপোনালোক ভিডিঅ'ত পাইছিলেই, গোটেই গঁৰাল চল বনাই লৈছিলোঁ, এইবোৰ নেট চেট দি লৈছিলোঁ। উপায় নাই, আৰু জীৱনত কাণত ধৰিলোঁ জীৱনত এইবোৰ পোহা এৰি দিম, এই জীৱ পালন কৰা এৰি দিম, এইবোৰ নকৰোঁ। উপায় নাই, বেয়া লাগি গ'ল ৰাতিপুৱাই। দিনে দিনটো কষ্ট কৰোঁ, দোকানত যি পইচা ওলায় সেই পইচাই দানা চানা কিনি আনি ইহঁতৰ কাৰণে চব বস্তু কিনি আনো। ইহঁতৰ কাৰণে গঁৰাল চৰাল বনাই দিলোঁ চব। এইবছৰত বহুত পইচা উৰুৱাই দিলোঁ। জানুৱাৰীৰ পৰাতো বহুত পইচাই মই খৰচ কৰিলোঁ সিহঁতৰ লগত। গোটেই ৰুম চুম বনাবলৈ লাগি গ'লোঁ। আকৌ এইডোখৰত দেখাইছিলোঁ আপোনালোকক, এইডোখৰত মাটি পেলাই লৈছিলোঁহে আকৌ গঁৰাল বনাম বুলি। এতিয়া কি আশাত মই ইয়াত বনাম বাৰু।
বেয়া লাগিল দেই, বহুত বেয়া লাগিল।